নমস্কাৰ আসামিজ ভিডিঅ' চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিভিন্ন জ্ঞানমূলক তথা শিক্ষামূলক তথ্যপাতি আপোনালোকলৈ আগবঢ়োৱাৰ সংকল্প লৈ এই আসামিজ ভিডিঅ' চেনেলটো খোলা হৈছে। কিন্তু আজি বহাগৰ ক্ষমা প্ৰাৰ্থনাৰে এই চেনেলৰ প্ৰথম ভিডিঅ'টি আৰম্ভণি কৰিছোঁ। যিহেতু ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ গৈছে যে বহাগ মাহটো এটি ঋতু নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই হাত। তেনে ক্ষেত্ৰত এইবাৰ বহাগক যিহেতু কৰোণা ভাইৰাছৰ বাবে আদৰিব নোৱাৰিল, সেইবাবে বহাগৰ ক্ষমা প্ৰাৰ্থনাৰে এই চেনেলৰ প্ৰথম ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো যদি চাই ভাল পায় অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো বজাই দিব, যাতে এই চেনেলৰ যোগেদি আপোনালোকলৈ আগবঢ়োৱা প্ৰতিটো জ্ঞানমূলক তথা শিক্ষামূলক ভিডিঅ' প্ৰথম আপুনি দেখা পায়। নাও লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। বহাগী ক্ষমা কৰিবি তই, জীৱনৰ মমতাত তোক আদৰিব নোৱাৰিলো। আগচোতালত ফুলেৰে উপচি আছে, তথাপিও তোক আদৰিবলৈ মালা গাঁঠিব নোৱাৰিলো। কিয় তই জাননে বহাগী, কৰোণা নামৰ এক অচিন ৰোগত অভিশপ্ত হ'ল আজি আই অসমী। ধৰণীত আজি মৃত্যুৰ কিৰিলি, অমাৱস্যাৰ ৰাতিয়েও নিৰ্মম সত্যক ঢাকিব নোৱাৰিলে। বহাগী ক্ষমা কৰিবি তই, তাঁতশালত এইবাৰ শিপিনীৰ সপোনৰ ফুল বচা নহল। আই জেঠাইহঁতৰ ঢেঁকীত পিঠা চাউল খুন্দাও নহল। উৰুকাৰ দিনা বোপাই ককাইহঁতৰ গৰুক গা ধুওৱাও নহল। তোৰ বীৰ পুত্ৰসকল এইবাৰ বিহুটিত আহিব নোৱাৰিলেও সিহঁতে এফালে শত্ৰুৰ পৰা দেশ ৰক্ষা কৰিছে, আনফালে মৃত্যুৱে কিৰিলি পৰা দেশক প্ৰহৰী দিছে। বহাগী এইবাৰ বৰদৈচিলা চ'তত কেতিয়ানো আহিল গমকেই নাপালো। গোসাঁই বিহু দিনা গোসাঁই ঘৰত বন্তি এগজিও জ্বলাব নোৱাৰিলো। কিয় জান বহাগী, বৰদৈচিলাই মাকৰ ঘৰত বিহু খাব নাপায়। গোসাঁই বিহু দিনাই অসমী আইৰ বুকুত ধূলিৰ তাণ্ডৱ আজিলে। অসমী আই আজি নিস্তব্ধ, জাতিৰ স্নানো কৰা নাই। তোৰ সৌন্দৰ্যক আমি পান কৰিব নোৱাৰিলো। কুলি কেতেকীৰ কুঁৱলী মাতত মূৰ্ছাও যাব নোৱাৰিলো। বহাগী তই আহিলি বুলি নাই আজি আমাৰ উচ্ছ্বাস, নাই আজি মনত চঞ্চলতা, নাই আজি ডেকাৰ গাত চেলেং কাপোৰৰ সাজ, নাই আজি গাভৰুৰ গাত পাত মেজাং কৰি সাজ, নাই আজি ঢুলীয়াৰ হাতত পেপা ঢোল, নাই আজি নাচনীৰ দুহাতত জেতুকাৰ গৰু। আছে মাথো প্ৰিয়তমৰ হৃদয়ৰ পীড়া, আছে মাথো প্ৰিয়তমাৰ আবেগৰ হিয়া। বহাগী কাবৌ কৰিছো তোক ক্ষমা কৰিবি, তইতো অবুজন প্ৰেমিক নহয়। তোৰ জানো মনত নাই গত বছৰবোৰত তোক জানো আদৰা নাই। ঘূৰি বহাগত তোক দুগুণ উচ্ছ্বাসেৰে আদৰিম, এইবাৰলৈ ক্ষমা কৰিবি বহাগী। বহাগী কৰোণাৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰভু ঈশ্বৰক প্ৰাৰ্থনা কৰি কৰি আমি ভাগৰুৱা। তয়ে গৈ কবিচোন প্ৰভু ঈশ্বৰক আই অসমীৰ হৃদয়ৰ ব্যথা, আমাৰ মনৰ যাতনা।
ভিডিঅ'টো যদি চাই ভাল লাগে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো বজাই দিব যাতে এই চেনেলৰ যোগেদি আপোনালোকলৈ আগবঢ়োৱা প্ৰতিটো জ্ঞানমূলক তথা শিক্ষামূলক ভিডিঅ' প্ৰথম আপুনি দেখা পায়। ধন্যবাদ। জয় আই অসম।